মই আপোনালোকৰ ওচৰলৈ এনেকৈ এটা ভিডিঅ' দেখাব আহিছোঁ। আজি বহাগৰ বিহুটো আহি পালেই বহাগৰ যিটো নাচনি সেইবিলাকে প্ৰশিক্ষণ লৈ আছে, সেইটোৱে এটা ভিডিঅ' কৰি পেলাই আপোনালোকৰ ওচৰত আহি দেখাম বুলি ভাবিছোঁ। সেই ভিডিঅ'টো আপুনি অলপ আৰম্ভ কৰোঁ, চাওক আপোনালোকে সকলোৱে কেনেকৈ সকলোৱে মিলি জুলি এবাৰ নাচিছে নাচনি আৰু সৰু সৰু কণ কণ মাইনাবিলাকে ইয়াৰ ভিডিঅ' ঢোল বজাই আছে। তাৰ ভিতৰত জাননী কৰি দেখাইছোঁ আপোনালোকে। চাওক এতিয়া চব কিমান নাচনীয়ে নাচি আছে চাওক। চাউণ্ডটো প্ৰায় স্পষ্টকৈ শুনিব নোৱাৰিব পাৰে, কাৰণ মই ওচৰত যাব পৰা নাই, বেছি ওচৰতে তাৰমানে সিহঁতি অকণ অসুবিধা হ'ব বুলি কৈছে। এতিয়া মই আঁতৰ পৰাই আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ। 121জনী নাচনীয়ে প্ৰশিক্ষণ লৈ আছে, শিকি আছে আৰু শিকাই আছে তেখেতসকলে। তাৰপৰা মই গৈছিলোঁ সিহঁতৰ ওচৰত কথা পাতিব পাৰিম, কৈছে বোলে বেয়া সময় বিচাৰিছে, এনেকৈ কথা নাপাতে বোলে। এই চাওক কণ কণ মইনাবিলাকৰ যিবিলাক ল'ৰা আছে, সৰু সৰু ল'ৰা, সেই তেখেতসকলক ঢোলৰ প্ৰশিক্ষণ দি আছে। চব এইফালৰ পৰা ধৰি আছে, সৰু ল'ৰা ছোৱালীবিলাকক তাৰমানে ল'ৰাবিলাকক ঢোল প্ৰশিক্ষণ দিছে। এয়া চাওক এশটা ল'ৰাক প্ৰশিক্ষণ দিছে ঢোলৰ। চাওক নাচনীয়ে কি সুন্দৰকৈ নাচি শিকিছে, তাৰমানে সুন্দৰকৈ বুলি ক'লেও ভুল হ'ব, হ'লেও তেওঁলোকে বহুত সুন্দৰকৈ ইয়াৰ পৰিৱেশন কৰিছে। চোৱা বহুত কষ্টৰ ফল এয়া, আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক। সুন্দৰকৈ নাচিছে। চাওক 121জনী ধেমালি নহয়। চাওক হৈ গৈছে। হ'ব দিয়ক, ইমানতে কৈ মই ভিডিঅ'টো সামৰণি কৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। তেখেতসকলে ৰৈছে। ধন্যবাদ।